हेलो फ्रेंड्स नमस्कार सोनम कुकिंग एंड डेली ब्लॉगत आपनालोকক स्वागतम। एया देखिसेने आजिर रेसिपी की एया মই বনোৱা নাই দে एया আজি আহিছেহে কোপা আহিছে জানিব বিচাৰে নেকি সাবচোন আগতে ৰেচিপি বিলাক কি আছে এয়া ইলিশ মাছ সৰিয়হ দি আৰু লগতে আছে মোৱা মাছৰ বৰ এয়া লগত আছে মোৱা মাছৰ চৰচৰি বলকচোন চাও কোনেনো দিলে মোক কিমান গাল বস্তু মই আজি নিজে বনোৱা নাই সেই গতিকে মায়ে দি পঠাইছে এয়া মাৰ টোপলাটি ধৰিবলৈ খুব ভালেই লাগে বহুত আখাৰে বাট চাই থকা হয় নহয়নে এয়া বিয়া হোৱা সকলে হসাকে গম পাব আৰু মাৰ ঘৰৰ পৰা টোপলাটো আহিলে বৰ ভাল লাগে জানেনে এয়া দেখিছেনে মায়ে মোক দিছে মায়ে মোক কৈছিলে ধুনিয়াকে সজাই ভিডিও বনাবি দেই এইয়া মই সজাই ললো মা এয়া চোৱাচোন কি ধুনিয়া হৈছে দেখিছানে বহুত বহুত ধন্যবাদ তোমাক ধন্যবাদ দি শেষ কৰিব নোৱাৰো তথাপিও বহুত ভাল লাগিছে আমি সকলোৱে খাইছো আৰু আপোনালোকেও দেখিছেনে আপোনালোকেও যদি বনাব বিচাৰে তেনেহলে কমেন্ট কৰিব মই আপোনালোকক ৰেচিপি লাগিলে ৰেচিপি দিম মাও বহুত ধুনিয়াকে বনাব জানে আৰু মাৰ হাতৰ সোৱাদটো সকলো সন্তানেই ভাল পায় মায়ে যেনেকুৱাই বনাই দিয়ে তেনেকুৱাকৈ যেন অমৃত লাগে নহয়নে বাৰু আপোনালোকেও ভাল পায়নে এয়া খুব ধুনিয়াকে বনাইছিলে জানেনে ইলিশ মাছ সৰিয়হ দি এয়া মোৱা মাছৰ বৰ বনাইছিলে বলকচোন আমি খাই চাও কেনেকুৱানো হৈছে আৰু মই আপোনালোকক দেখাও বস্তুবিলাক খাবলৈ কেনেকুৱানো লাগে আপোনালোকক বনাবলৈ বিচাৰিলে মোক কমেন্ট কৰিব তেনেহলে মই আপোনালোকক ৰেচিপি দিম মোৰ চেনেলটিত যদি আপোনালোক নতুন তেনেহলে প্লিজ মোক এটি সাবস্ক্ৰাইব কৰি আৰু শেয়াৰ আৰু লাইক কৰিব আৰু মোক আগবঢ়াই লৈ যোৱাত সহায় কৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে মই আগবাঢ়ি যাব বিচাৰো এয়া দেখিছেনে মই খাবলৈ লৈছো এয়া মোৱা মাছ ভিতৰত সোমাই আছে কেনেকেনো সোমাই আছে যদি ৰেচিপি লাগে তেনেহলে প্লিজ আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক ৰেচিপি দিম এয়া ৰঙালাও পাত দেই ৰঙালাও পাতটিও মই খাম এয়া মই খাবলৈ লৈছো দেখিছেনে মোৱা মাছ সৰু সৰু মোৱা মাছ খাবলৈ বহুত ধুনিয়া আসলতে কি জানে মাকবোৰৰ হাতত হসাকে যাদু থাকে নহয়নে এয়া দেখিছেনে খাবলৈ বৰ ধুনিয়া হৈছিলে দেই বৰটো আৰু এয়া মোৱা মাছৰ চৰচৰিটো খাবলৈ বৰ অমৃত হৈছিলে আপোনালোকে চেনেলটি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।